বেহৰবাৰী আউটপোষ্ট সহযোগ কৰিছে ভিউৱাৰ্ছ ৱাও ফৰ উইমেন অফ উইজডম ক্যাপ্টেন টিএমটি ঘৰৰ শক্তি তাৰমানে তই এতিয়া মেকুৰী ওলা তই নে কি কৰিম বুলি ভাবিছ মেকুৰীয়ে হ'লো যেতিয়া লোকৰ ঘৰত অকণমান মাছ খাম গাখীৰ খাম সেয়াই কৰিম আৰু মূৰ্খ মই তোক সেইটো সোধা নাই তই নে কেকেইটাৰ লগত কি কৰিম বুলি ভাবিছ কাজিয়া হোৱা বেছি সময় হোৱা নাই নহয় একো ভাবিবলৈ সময় নাপাইছো তই এটা কাম কৰ তই মাতবোল বন্ধ কৰি দে আপোনাৰ লগত মূৰ্খ মেকুৰীৰ লগত কেকেইটাৰ লগত আজিকালি ব্লেক কেট লৈহে থাক নেকি ৰাকেশ আহিছো দে ভাই আহিছো মেকুৰীয়ে কন্দা বেয়া দেই কেকেইটা বুজা নাই মাৰিয়ে পেলালো হেঁতে মেকুৰী মাৰিলে সোণৰ মেকুৰী বনাই দিব লাগে কাৰণে এইবাৰ পৰা আচৰিম চাগে আৰু গৃহস্থক আপুনি মানে বাইদেউৰ লগত চিনাকি হবলৈ আহিলে হেৰি মেডাম বোলে দেখিবলৈ ধুনীয়া চলি যায় আৰু এই তেনেকে নকবা পাই সঁচাকে বহুত ধুনীয়া বাইদেউ ৰঙালো বোলে বাৰু চিনাকি হওঁতে কিন্তু তোমালোক থাকিবা দেই কিয় আপোনাৰ ভয় লাগে ভয় নহয় এনে কলো আৰু কথাটো আজি বাইদেউৱে নাহে আপুনি কাৰ মোৰ লগত চিনাকি হব এতিয়া আৰে এৰি দিয়ক না ঐ মানুহে দেখিলে কি ভাবিব কৈছো নহয় আপুনি এইটো কিন্তু ভাল কাম কৰা নাই দেই আৰু তই বৰ ভাল কাম কৰিছ আপুনি তই বুলি কৈছে মোক হয়নে আপুনি বুলি মাতিব লাগে তোক আপুনি লগতকে বেছি কৰি আছে বল বুলি কৈছো নহয় মই যদি কৈ যাওঁ তুমি যদি লগে লগে লিখি যোৱা কি ধুনীয়া কিতাপ এখন ওলাই যাব চাবা নাম কোৱা নাম নামটো মই ৰাখিছো মোহনাও তোৰ লিখিব নোৱাৰি নহয় লিখিব নোৱাৰিছে তেতিয়াহ'লে ৰাখিছো এটা মৰম লগা লোৱা এটা বদমাইছ পুলিচ মই জীৱনৰ কথা তাত সোমোৱাই দিছো মই যে জন্ম হৈছো তুমি গম পোৱা এখন তুমি তাত থৈ আগে যোৱাচোন ভালকে থবা দেই বুধুচি মই জন্মহে হৈছো মোৰতো মাও নাছে দেউতাও নাছে তাৰপিছতো কিন্তু মই জন্ম হৈছো এইবিলাক কথা বহুতে গম নাপায় দোষী আৰু যে 120 তেতিয়া মই 120 বছৰ তেতিয়া মই 120 বছৰ বহুত পানী কেছো তাৰপিছত মই যিটো ইষ্টা গুগল কৈছে দোষী তুমি পাগল হৈ যাবা মই মাষ্টৰ হৈছো পাচলি বেপাৰী হৈছো আৰু কমলৰ ভণ্টিকৰ কথাটো যদি সোমোৱাই দিয়ে মানুহে চিঞৰি চিঞৰি হাত চাপৰি মাৰি দিব দোষী কেনেকুৱা দুখ লাগিব কেনেকুৱা হাত চাপৰি মাৰিছে হয়নে কেনেকুৱা মাৰিব ময়ো মাৰিমতো তুমি যেতিয়া মৰি যাবা মানুহে কেনেকুৱা হাত চাপৰি মাৰিব আৰু তুমি যে মৰিবা কলপাত পৰিহে মৰিবা ধুনীয়াকে যে থেপেচকে পৰিব পোৱা পকা কঁঠাল ফটা দি ফাটি যাব কেনেকুৱা ধুনীয়া লাগিব হয়নে নহয় মজা লাগিব মজা লাগিব মজা লাগিব গম পাইছো আৰু কি কিমান মোৰ কথাত গুৰুত্ব দি আছা শুনি আছো মই ভালতো ক'লে তুমি দুখৰ কথা কৈছা মই দুখতো ক'লে তুমি ভালৰ কথা কৈছা এয়া মোৰ কথা শুনি আছা খোৱা হেপ নাইকিয়া হৈ গৈছে পানী গিলাচ খাই আকৌ খুৱাই আছো এয়া যে পিটিক পিটিক অহা যোৱা কৰি আছে কিয় কৈছা তুমি গম পাইছা কিয় এতিয়া ধুনীয়াকে
আহিছে মোক কথাবিলাক টেপচা কৰিছে তাৰপিছত মোক মাৰিবলৈ চাই আছে মোক মৰা চত্তান্ত এটা চলি আছে মই যদি নাইকিয়া হৈ যাওঁ তুমি মোক দোকানত নিবিচাৰিবা নদী কিনাৰত কলঙৰ কিনাৰত বিচাৰিবা ক'ৰবাত পৰি থাকিম চাগে আৰু তুমি অকণ দেৰিকে আহিবা মই মানে একো মাথা মুণ্ড বুজি পোৱা নাই এতিয়া মই যে অথনিপা বকি আছো তুমি একোৱে বুজি নাপাইছা একো বুজা নাই কামত লাগি আছো যে ইমান মম লাগিছে একোৱে বুজি নাপাইছা অকমান দেৰিকে আহিবা দেই পাতিবা কিবা বুজিছিলা কাটিবা মই দি থৈ যাম বহুত মম লাগিছে 20 নম্বৰ ফাইলটো এতিয়া চাবা হা ফেচিয়েল কৰাইছে বোলা একে চাই মোক মেকুৰী বুলি কৈছে মেকুৰী বোলা মেকুৰী ৱাই কি আচৰি মোৰতো আচৰিত মেকুৰী বুলি কিয় কৈছে কুকুৰ বুলি কওক মেকুৰী তোমাৰ কি আহিব না জাপি দেখি এনাউন্স আহিয়ে গ'ল তাৰ আচল বচোৱা মানুহজনে নাছে পৃথিৱী এই গুচি যাম চাগে হেঙাবাৰী ফালে আৰু এই পৃথিৱী এৰি কিয় গুচি যোৱা হিংসা পতা পইচা কোনে হিংসা কৰিছে এই আমাৰ এইজনে ক'লাকে খাটনিয়াৰ অঁ কি হিংসা কৰিলে এতিয়া চাবচোন মানুহ এজনে মানে মোৰ বিহু চোৱা এটা কাৰণে ফুট হৰি কি হিংসা কৰিলে তাক আজি লগ কৰিব বোলো আজি আকৌ মেডামেই নাহিল মুকুট দাদা আপুনি কি মানুহ হে অসমীয়া মানুহ এইবিলাক মই সোধা নাই কিয় গুচি আহিল কিয় গুচি আহিলো মানে এনে গুচি আহিলো আৰু 100 টকাটো দিয়ক কিহৰ 100 টকা মই পাহৰি গ'ল মানে এই বিট যে লগাইছিলো আপুনি যে হাৰিলে 100 টকাটো দিয়ক এতিয়া হেৰি মেডাম নাহিল নহয় আজি এই মেডাম অহা নোহোৱাৰ লগত মোৰ প্ৰশ্ন নাই মুঠতে আপুনি মেডামক লগ কৰিব নোৱাৰিলে তাৰ কাৰণে মোক 100 টকাটো দিয়ক হয় নেকি অঁ লাগিবই এনে মহান কামটো কৰিলে হ'ব দিয়ক এতিয়া আমি কামৰ কথালৈ আহোঁ এতিয়া আপুনি মোক কামৰ কথা এই ৰাম কিয় তেনেকৈ কৈছে মই শিকাব পাৰোঁ জানো মেডাম কেতিয়ালৈকে ইয়াত থাকিব নাথাকে ইয়াত আপুনিতো জানেই কিবা এটা ইনফেকশ্যনত আহিছে 2 দিনমান লাগিব আৰু ইয়াতে বহিব অঁ আপুনি তাতে বহিব বহিম কিয় আপোনাৰখনো ইয়াতে পাৰিলো নেকি যাওক কামত ধৰকে যাওক কথাটো কবলৈহে পালো অমল
হৈছে? ৰমাদা ভালে আছে? ভালে ভালে। ইনছে মিলি এই গেলা গৰমত যে আপোনাৰ ভাল হৈছে খবৰটো সেইটোহে আচৰিত হৈছো। এৰা দিয়া, বৰ বেলেগ গৰম দিছে দেই। বৰষুণ দিছে যদিও গৰমটো কমা নাই হে। ঠাণ্ডা আছে? ঠাণ্ডা কি? এই গেলা গৰমত তোমাৰ ঠাণ্ডাহে লাগিছে? ইনছে মিলি মই ঠাণ্ডাৰ কথা কৈছো, কল্ড ড্ৰিংক। আছে আছে আছে। ডাঙৰ চাহ এটা আনকচোন। দিছো ৰ'বা। চায়ে থাকিব নে কেছটো কব? কিহৰ কেছ? আৰে বাহিৰত কেছ এটা অহা নাই জানো? ক'ত দেখিছিলো বাৰু মই? আৰে মই কেনেকে জানিম আপুনি ক'ত দেখিছে? আচ্ছা আপোনাৰ মোবাইলটো দিয়কচোন। কিয়? তাতো দেখিছিলো নেকি? যাওকচোন কামত ধৰক, যাওক। ন কেছটো কৈ যাওঁ। কওক আকৌ। কি চাইছে? কল্ড ড্ৰিংকছৰ বটলত ঠাণ্ডা পানী ভৰাই থোৱা আছে নেকি? আৰে পাগল হৈছে নেকি? মই আকৌ ঠাণ্ডা পানী কেনেকে ভৰাম? কি চাই আছে? এই লিখাখিনি পঢ়িছো ৰ'বচোন। কি লিখা আছে? আহিছো বুজিছে? আহিছো বুলি লিখা আছে? আহিছো মানে মই যাওঁ। অসমীয়া? অসমীয়া। তাৰমানে ট্ৰেন্সলেশ্যন কৰি কৈছা ন? ইনছে মিলি মই কৈছো যে মই যাওঁ, মই ইয়াৰ পৰা যাওঁ সেইটো কৈছো। ঐ পইচা পইচা। আৰে এই বটলটোৰ পইচা, এইটো ইনে আহে নেকি? আপুনি বটলটো লাগি আছে ন? আৰে এইজনে দেখোন দমহে দি থৈ গ'ল। ঐ ৰাকেশ, খাতাত ডাবুল লিখি থম, গম পাবি। মই ঘৰলৈ যাম কিন্তু একদম গুৰ। মই পিছত ফোন কৰি আছো। 5 ষ্টাৰ হোটেলৰ বেড ন এখন? নহয় বেঞ্চ উৰা থাকা। কি উৰা? গাহৰিছে মই। দম বাঢ়ি গৈ পঠিয়ালো। চৰি মেম, কি হ'ল? একো নাই, সেইফালে পঁইতাচোৰ এটা ওলাইছিলে। আপুনি পঁইতাচোৰাক ভয় কৰে? DSP হয় মই, আৰু মই এটা পঁইতাচোৰালৈ ভয় কৰিম? কনকলতাই ব্ৰিটিছলৈ ভয় কৰা নাছিলে, মূলা গাভৰুৰে মোগললৈ ভয় কৰা নাছিলে, আৰু মই লতা গাভৰু হয় এটা পঁইতাচোৰালৈ ভয় কৰিম? তেনেহলে আপুনি কিয় জঁপিয়াই আছিল মেম? বহুত বেছি কথা কোৱা তুমি। মোৰ কেপটো ক'ত? ক'ত কেপটো? আছে ক'ত আছে? পকেটত। পিন্ধা নাই কিয়? না পিন্ধো। পিন্ধা। তোমাৰ এটাতো ৰুমাল। এটাতো ৰুমাল, টুপি পিন্ধিছে। তোৰ হালা হালা, আমিনো কিয় ৰুমাল খান ওলাবা লাগে? আচ্ছা কি হৈছে মোৰ ডিটেইলছত কওকচোন। তোমাক আকৌ কিয় ডিটেইলছত কম হে? এইষা আকৌ কি কথা কৈছে? মোকে যদি ডিটেইলছত নকৈছে আৰু কাক ডিটেইলছত কৈছে? ডিটেইলছত কি ক'ব? কিবা থাকিলেহে ক'ব। এইষা কিন্তু ঠিক কথা কৈছে। আচ্ছা যিটো ঐ, ইয়াত কি কৰি আছ? মই মানে কেছটো ডিটেইলছত পোৱা হেণ্ডলিং কৰি আছো আৰু। হয় নেকি? মই চিনাকি কৰি দিছো হা। আপোনালে নতুনকে অহা DSP বাইদেউ আছে, লতা মেকুৰী বাইদেউ। হয় বাইদেউ, হোৱাট ননচেন্স। একে সঁচো নোৱাৰো। এনেকে মানে বাইদেউৰ লগত মাজে মাজে ইংলিছত কথা পাতো আৰু বাইদেউ ওলাই যায়। আচ্ছা আপুনি বহক। আপুনিয়ে বহক। অথনিৰ পৰা মানে আপুনি কেছটোৰ বিষয়ে একো সোধাই নাই। সোধো
What the hell is this, খাটনিয়াৰ? Huh? Is it an outpost or a circus? মেডামে কিবা এটা সুধিছে না খাটনীয়া আনচাৰটো দিয়ক What the hell? I asked you something. Is it an outpost or a circus? Actually, ma'am, this is a outpost. Outpost like Beharwari outpost, Zurabad outpost, Borghat outpost. It's a police thana like a branch. But circus is another thing, ma'am. Correct. Correct. Another thing is circus is a on song. Circus is a special part. Another man who is called Joker. He's Chota Mota man, and they're laughing every man. And short skirt, girl. Correct. Hangman. Dancing. It's a ma'am colorful. Sir, Rosidu Chija Nase, Edu, Kiko Amapale. Keep silent খাটনীয়াৰ If silent, no. Mane, Shut up. বাহিৰত কিহৰ কেছ চলি আছে? সেইটো কিবা মোটা মাইকী লাফৰা একে থিয় হৈ অহাতলৈ যাব কে সেই নহৈছে খে আমরা কি কি দা? অ